নমস্কাৰ, মই ৰাহুল। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা সৰু সুৰা থুলমূল ভিডিঅ'লৈ। আজি বন্ধুসকল আহিছিলোঁ ক'ত জানেনে? ধেমাজি জিলাৰ চিমেণ্ট চাপৰি বুলি নামৰ জেগাডোখৰলৈ, য'ত এডোখৰ পিকনিক প্লেচো আছে। তাতে এজন ল'ৰা লৈ আহিলোঁ। পেচেণ্ট এক্সিডেণ্ট হৈছিলে, অলপ দুখ পাইছিলে, মাথাত দুখ পাইছিলে, অলপ অপাৰেশ্যন কৰিলে। হোৱাৰ পিছত এক্সিডেণ্ট হোৱা ল'ৰা আছিলে, বাইক এক্সিডেণ্ট। বাইক চাইক কি ক'ব আৰু, আজিকালি বহুত স্পীড চলায়। তথাপিতো আহিলোঁ, ধুনীয়াকৈ থৈ মেলি গ'লোহি। গৈ মেলি এতিয়া বৰ্তমান ঘৰলৈ বুলি ৰাওনা হৈছোঁ, ঘূৰি গৈ আছোঁ। তাকে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই, যেতিয়া ভাবিলোঁ সৰু আৰু থুলমূল ভিডিঅ' এটা দেখাই দিওঁ বুলি। তো এতিয়া আজি আহিলোঁ চিমেণ্ট চাপৰি ৰাস্তাটো। এইফালে এতিয়া 4 লাইন বনাই দিলে আপোনাৰ ক'লাজানৰ পৰা। ইমানেই ধুনীয়া হ'ল ৰাস্তাটো। 4 লাইনটো চাওকচোন বাৰু, কি ধুনীয়া হৈছে। ডিব্ৰুগড়ৰ পৰা আমাৰ শিৱসাগৰলৈকে এতিয়া বৰ্তমান ৰাস্তাটো সম্পূৰ্ণ হোৱা নাই যিমানখিনি। তাতকৈ পিছত আৰম্ভ কৰা নেকি কামটো। ইয়াত বহুত জল্দি হৈ গ'ল সোনকালে ৰাস্তাবোৰ। যি কি নহওক, চবেই এতিয়া ধৰক তেওঁলোকেও লাগি আছে ৰাজপথ বনোৱাত। এইফালে অকণ সোনকালে হৈছে, সেইফালে অলপ দেৰি হৈছে। সেইটো আমি ক'ব নোৱাৰোঁ বাৰু, কি কাৰণে হৈছে কি কাৰণে নহৈছে, আমি বিশেষ নাজানো। তেতিয়াও এনেই কৈছোঁ, আহিছোঁ যেতিয়া ৰাস্তাটো অকণমান দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। তাতে লগতে এইফালে ধুনীয়া পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰক, মনোমোহা দৃশ্য মোৰ ভিডিঅ'ৰ জৰিয়তে। কেনেকুৱা কি পাইছে, আৰু মই মাজে সময়ে ভিডিঅ'বোৰ দি থাকোঁ, আপোনালোকে চাই কেনেকুৱা পায় জনাবচোন। আপোনালোকে এনেই কিবা এটা যদি ভাল পায়, যদি জনায়, মনটো এনেই কিবা এটা ভাল লাগে নহয়। কি ভাল লাগে সেইটো ক'ব নোৱাৰোঁ, মানে ভাবোঁ মন যায় মানে আৰু অকণমান ভিডিঅ' চিডিঅ' বনাবলৈ, অকণমান আগবাঢ়ি কিবা এটা কৰোঁ নেকি মন যায়। তথাপিও এতিয়া ধৰক আপোনালোকৰ মতামতটো হ'লেও ভাল লাগে নহয় জানো, জনাব। তাকে এতিয়া কিবা এটা কৰ্মটো কৰিবই লাগিব, মানুহে নকৰিলেনো ক'ত হ'ব। সেই হিচাপে সৰুৱাকৈ কিবা এটা নিজেও কৰি আছোঁ। 2-এজন লগৰ বন্ধু চলিও আছে ধুনীয়াকৈ। তো সেই চলি মেলি আছোঁ আৰু এতিয়া, কাৰণ কেলৈ চুৰ ডকাইত কৰিতো লাভ নাই ন, আৰু চুৰ ডকাইত কৰিলেও নহ'ব আজিকালি দিনত। ক'তনো সেইটো মানে কৈছোঁ আৰু এনেই, কাৰণ কেলৈ দিনকাল বহুত বেলেগ আজিকালি। যি নহওক সৰুভাগে থুলমূলকৈ নিজেও কিবা এটা কৰ্ম কৰি আছোঁ, আৰু 2-এজনক সংস্থাপনো দিব পাৰিছোঁ। সেইটোৱে মানে ভাল লাগে। তো আপোনালোকৰ আশীৰ্বাদ, আৰু মাজে সময়ে 2-এজন দুখীয়া মানুহ পালে সহায় কৰিবলৈ চেষ্টা কৰোঁ। তাকে এতিয়া থৈ ঘূৰি গৈ আছোঁ। বাকী এনেই জনাব আপোনালোকৰ মতামত অকণমান পালে নিশ্চয় ভাল লাগে মনটো অকণমান, কেনেকুৱা কি পায় মোৰ ভিডিঅ'বোৰ। কিবা যদি কেতিয়াবা কিছুমান ক্ষেত্ৰত কিবা ভুলো হয়, আপোনালোকে কমেণ্ট এটা কৰি শুধৰাই দিব। শুদ্ধ কৰিবলৈ চেষ্টা কৰিম, যিকোনো যদি ক্ষেত্ৰত কিবা এটা ভুল হয়। সেয়া আশা কৰিছোঁ আপোনালোকক। এতিয়া অকণমান আমাৰ ধুনীয়া সৌন্দৰ্যতাটো উপভোগ কৰকচোন বাৰু, কেনেকুৱা পায়। আৰু গাড়ীখন অকণমান নতুন ডেক'ৰেশ্যন কৰিলোঁ, ভিতৰখিনি চাওকচোন বন্ধুসকল কেনেকুৱা লাগিছে। পুতলাখিনিতো আছিলে, বেক চাইডে এখন লগাইলোঁ, এখন ওম মানি পদ্মে হাম। এইটো অৰুণাচল ছাইডৰ ট্ৰাইবেল মানুহৰ এটা মন্ত্ৰ হয়। এখন টাৱাং গৈছিলোঁ ফুৰিবলৈ, টাৱাং যাওঁতে লৈ আহিলোঁ। কেনেকুৱা লাগিছে জনাব। ডেকালৈ চলোৱা গাড়ীটো এতিয়া কি কৰিব, আমাৰতো ব্যক্তিগত বুলিবলৈ এনেকুৱা প্ৰাইভেট গাড়ী নাই, কিবা এটা ডেক'ৰেশ্যন কৰিম। সেইবাবে এম্বুলেঞ্চখন একদম আৰু ধুনীয়াকৈ, যিহেতু এম্বুলেঞ্চখন লৈ মাজে সময়ে ফুৰিবও যাওঁ ক'ৰবাত দেই, সেইটো কাৰণে ধুনীয়াকৈ ইমানখিনি পাৰোঁ ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। বাকী কিবা যদি ভুল ভ্ৰান্তি হয় আৰু ক্ষমা কৰিব, আৰু যদি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।